নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এইটো প্ৰথম ব্লগ। কেমেৰা সন্মুখত কথা কোৱা তেনেকৈ কোনো অভ্যাস নাই বাৰু। তেওঁ ক'বলৈ চেষ্টা কৰিছোঁ, যদি কিবা ভুল হয় শুধৰাই ল'ব। মোৰ পৰিচয়টো আপোনালোকক দি দিছোঁ আৰু। মোৰ নাম ভাস্কৰজ্যোতি বৰুৱা। মোৰ ঘৰ যোৰহাট পেলেঙাল গাঁৱত। মই ফটোগ্ৰাফী কৰি ভাল পাওঁ। শাওণ মাহৰ প্ৰথমেই ভাবি থৈছিলোঁ শিৱ মন্দিৰত এখন শৰাই দিম। তাকে আজি শৰাই দিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু মই আপোনাৰ মন্দিৰভাগ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আমি মন্দিৰলৈ আহি আছোঁ। বেছি দূৰ নাই আৰু পামগৈ আৰু। মন্দিৰভাগ আমাৰ ওচৰৰ গাঁওখনতে আছে, গাঁওখনৰ নাম হৈছে বৰপানীয়া গাঁও। এইটো মোৰ প্ৰথম ভিডিঅ'। কি দেখাব পাৰিছোঁ গম নাপাওঁ, আৰু দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আমি মন্দিৰলৈ সোমাই আহিছোঁ। আমি মন্দিৰ সন্মুখ পালোহি। এইটো কিমান ধুনীয়া পৰিৱেশ, একদম নিজান পৰিৱেশ। মই কেমেৰাটো এবাৰ ঘূৰাই দিছোঁ, আপোনালোকে চাই লওক। কিমান ধুনীয়া পৰিৱেশ চাওকচোন, একদম নিজান জেগাত ধুনীয়া শিৱ মন্দিৰ। কিমান ধুনীয়া লাগিছে জেগাটো চাওক। আমি সেৱা কৰি লওঁগৈ। মই আগতেও এই মন্দিৰ ভাগলৈ আহিছোঁ বাৰু, কিন্তু এইবাৰ আপোনালোককো দেখাম বুলি এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।